কমিশ্যন আইনৰ গণ্ডিত গঠন কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজি কেবিনেটত আমাৰ মাৰ্ঘেৰিটাৰ কোল ইণ্ডিয়াক যাতে তেওঁলোকে ফুল ফ্লেজেড অপাৰেশ্যন চলাব পাৰে, তাৰ বাবে তেওঁলোকৰ ভূমি আবণ্টন আদিত থকা বহুতকেইটা সমস্যা দূৰীকৰণ কৰা হয়। আজিৰ কেবিনেটত বড়ো ভাষালৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই সিদ্ধান্তটো হ'ল যে বড়ো ভাষাৰ মিডিয়াম বৰ্তমানলৈকে 10ম শ্ৰেণীলৈকে ব্যৱহাৰ কৰাৰ অনুমতি আছিল। অৰ্থাৎ বড়ো মিডিয়াম স্কুলসমূহ ক্লাছ 10লৈকে চলিছিল। আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ বড়ো মিডিয়াম স্কুলসমূহ 12মান শ্ৰেণীলৈকে চলাৰ বাবে অনুমতি প্ৰদান কৰে। অৰ্থাৎ 7লৈকে এতিয়া বড়ো মিডিয়াম চলিছিল। আজিৰ কেবিনেটৰ সিদ্ধান্ত মতে এতিয়াৰ পৰা ক্লাছ 12 অৰ্থাৎ কাউন্সিলেও বড়ো মিডিয়ামত শিক্ষানুষ্ঠান চলাৰ অনুমতি দিব পাৰিব। গভৰ্ণমেণ্ট স্কুলেই হওক, প্ৰাইভেট স্কুলেই হওক, আপ টু ক্লাছ 12লৈকে বড়ো মিডিয়াম চলিব পাৰিব। আজিৰ কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় যে বড়ো মিডিয়ামত আমি যিবিলাক অধ্যাপক নিযুক্তি কৰোঁ, সেই অধ্যাপকসমূহত ৰিজাৰ্ভেশ্যন ক্ৰাইটেৰিয়া আহি যোৱাৰ কাৰণে পোষ্টবিলাক খালী হৈ থাকিছিল। কাৰণ শিডিউল কাষ্ট বা সাধাৰণ লোকে বড়ো ভাষা বা OBC লোকে বড়ো ভাষাৰ ওপৰত পোষ্ট গ্ৰেজুৱেট নকৰে। ফলত ৰিজাৰ্ভেশ্যন পইণ্টত যদি ফেকাল্টি পোষ্টটো শিডিউল কাষ্ট বুলি আহি গ'ল, সেই পোষ্টটো চৰকাৰে ফিল আপ কৰিব নোৱাৰা হয়। তাৰ ফলত ৰাজ্য চৰকাৰে বড়ো ভাষাৰ শিক্ষক নিযুক্তি কৰাৰ পিছতো বহু কলেজ আৰু বিশ্ববিদ্যালয়ত আমি বড়ো ভাষাৰ অধ্যাপক নিযুক্তি দিব পৰা নাছিলোঁ। আজি কেবিনেটে বড়ো ভাষাৰ শিক্ষক নিযুক্তিৰ বিষয়টো, শিক্ষক মানে অধ্যাপক অধ্যাপিকা অকল কলেজত, সেইটো আমি ৰিজাৰ্ভেশ্যন আউটাৰ পৰা বাহিৰলৈকে লৈ আহিলোঁ। অৰ্থাৎ এতিয়া শিডিউল টাইপ প্লেইনছ এজনে 2টা পোষ্টতে প্ৰয়োজন হ'লে চাকৰি কৰিব। ST ল'ৰা হয়, SC বুলি আৰু কোনো পোষ্ট নাথাকে, OBC বুলি কোনো পোষ্ট নাথাকে, আপুনি 2টাতে ST হ'লেও আপুনি চাকৰি কৰিব পাৰিব। বা ভাইচ ভাৰ্চা, কোনোবা SC ল'ৰা যদি 2টাই পোষ্ট গ্ৰেজুৱেট পাছ কৰি থৈছে ইন বড়ো লেংগুৱেজ, তেওঁলোকে 2টা পোষ্টতে সোমাব পাৰিব। তাৰমানে ইয়াত ৰিজাৰ্ভেশ্যন নাথাকে, খালি বড়ো লেংগুৱেজত আপোনাৰ পোষ্ট গ্ৰেজুৱেট ডক্টৰেট লাগিব, আপুনি বড়ো ভাষাৰ শিক্ষক হ'ব পাৰিব। তাৰ কাৰণে আৰু আপুনি যে ST, SC, OBC ৰিজাৰ্ভেশ্যনৰ কাৰণে বড়ো ভাষাৰ পোষ্ট খালী হৈ থাকিব নালাগে। এইটো দীৰ্ঘদিনীয়া আপচু আৰু বড়ো সাহিত্য সভাৰ এটা দাবী আছিল। সেই দাবীটো আজি আমাৰ পূৰণ কৰা হয়। BTC অঞ্চলত BTR প্ৰশাসনে 10খন কলেজ প্ৰাদেশিকৰণৰ বাবে অনুমতি বিচাৰিছিল। ইমান দিনে কলেজ প্ৰাদেশিকৰণ অসম চৰকাৰে কৰিছিল, কিন্তু বড়ো চুক্তিৰ আলমত বা বড়ো চুক্তিৰ পম খেদি BTRে আমাক এটা প্ৰস্তাৱ দিছিল যে তেওঁলোকে 10খন কলেজ প্ৰাদেশিকৰণ কৰিব খোজে। অসম চৰকাৰে এই 10খন মহাবিদ্যালয় প্ৰাদেশিকৰণৰ বাবে BTRক অনুমতি দিছে। They will be provincialized by BTR, salary will be paid by BTR, আৰু BTRে ৰাজ্য চৰকাৰৰ পৰা যি ধৰণে ধন ল'ব লাগে নিয়ম মাফিক সেইটো পাই থাকিব। ইয়াৰ ফলত বড়ো শান্তি চুক্তিৰ এটা ডাঙৰ দফা, প্ৰাদেশিকৰণৰ দফাত আমি প্ৰথম পদক্ষেপ ল'বলৈ সক্ষম হ'লোঁ। আপোনালোকে BTRৰ মুৰব্বী প্ৰমোদ বড়োৰ পৰা এই 10খন মহাবিদ্যালয়ৰ নাম সংগ্ৰহ কৰিব পাৰিব। অসম চৰকাৰে দায়িত্ব লোৱাৰ পিছত আমি ৰাজ্যখনৰ কেবিনেট বৈঠকসমূহক ৰাজ্যখনৰ বিভিন্ন জিলাত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লৈছিলোঁ। আৰু সেই পৰিক্ৰমা অনুসৰি আজি আমি 5খন কেবিনেট ৰাজধানীৰ বাহিৰত অনুষ্ঠিত কৰোঁ। ইয়াৰ আগতে ধেমাজিত প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল।
পৰৱৰ্তী পৰ্যায়ত বঙাইগাঁৱত কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল। পাহাৰীয়া জিলা হাফলঙত কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু শেষৰখন কেবিনেট ৰাজধানীৰ বাহিৰত তেজপুৰত অনুষ্ঠিত হৈছিল। আজি আমি কোকৰাঝাৰত এই BTR বা BTCৰ সচিবালয়ত পঞ্চমখন কেবিনেট অনুষ্ঠিত কৰোঁ। কেবিনেট বৈঠকত সকলোৱে আমি BTRৰ প্ৰধান প্ৰমোদ বড়ো আৰু BTCৰ আৰু BTRৰ EM MCLA সকলোকে আমি ধন্যবাদ জনালোঁ যে তেওঁলোকে আমাক এই কেবিনেট বৈঠকখন অনুষ্ঠিত কৰাত সুবিধা প্ৰদান কৰাৰ বাবে। আৰু সাধাৰণ দৃষ্টিভংগীৰ পৰা কেইবাটাও সিদ্ধান্ত লোৱা হয়। মই কেইটামান সিদ্ধান্ত আপোনালোকৰ আগত ক'ব খুজিছোঁ আৰু অসম চৰকাৰৰ বিবৃতিত বা পৰৱৰ্তী পৰ্যায়ত আপোনালোকে ডিটেইলছখিনি পাই থাকিব। 12 ছেপ্টেম্বৰৰ পৰা অসম বিধানসভা অনুষ্ঠিত হ'ব আৰু এই অসম বিধানসভাৰ অধিৱেশনত পুৰণি কলীয়া আইনসমূহ, যিসমূহ আইন আজিৰ দিনত প্ৰাসংগিক নহয়, সেই আইনসমূহ বাতিল কৰাৰ বাবে আমি এটা সিদ্ধান্ত লৈছিলোঁ। যোৱা কেবিনেটত এনেকুৱা অবছলেট আইন কেইবাখনো বাতিল কৰাৰ সিদ্ধান্ত লৈছিলোঁ আৰু আজিৰ কেবিনেটতো আমি 48খন পুৰণি কলীয়া আইন বাতিল কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ এই সময়ৰ সোঁতত এই আইনসমূহৰ প্ৰাসংগিকতা এতিয়া নোহোৱা হৈছে, কিন্তু বিধানসভাৰ ৰেকৰ্ডত এইসমূহ আইন বুলিয়ে গণ্য হৈ আছিল। তেনে 48খন আইন আমি বাতিল কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু তাৰ তালিকাখন আপোনালোকে আমাৰ চৰকাৰী মাধ্যমত আপোনালোকে পাব পাৰিব। আমাৰ আউনীআটী বিশ্ববিদ্যালয় স্থাপন কৰাৰ এটা প্ৰচেষ্টা চলি আছে। এইবাৰ অসম বিধানসভাত আউনীআটী বিশ্ববিদ্যালয় স্থাপনৰ আইনো আমাৰ সদনত উত্থাপন কৰা হ'ব। আমাৰ আজিৰ কেবিনেটত কেইটামান আমি সিদ্ধান্ত লৈছিলোঁ। তাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল ডিষ্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটি কমিশ্যন গঠন কৰা। যোৱা বিধানসভাত আমি পুলিচ একাউণ্টেবিলিটি কমিশ্যন আইনখনৰ সংশোধন আনিছিলোঁ আৰু বিধানসভাত আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে ষ্টেট পুলিচ একাউণ্টেবিলিটি কমিশ্যনৰ আইনৰ সংশোধনৰ লগে লগে আমি এই বছৰৰ ভিতৰতে ডিষ্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটি কমিশ্যন গঠন কৰি তাৰ আইন আমি বিধানসভাত প্ৰস্তুত কৰিম। এই ডিষ্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটি কমিশ্যনখন গঠন হোৱাৰ লগে লগে জিলা পৰ্যায়ত পুলিচে যদি ক্ষমতাৰ অপব্যৱহাৰ কৰে তাৰ বিৰুদ্ধে সাধাৰণ জনতাই অভিযোগ দিব পাৰিব আৰু সেই অভিযোগসমূহ পৰ্যালোচনা কৰি এই পুলিচ একাউণ্টেবিলিটি কমিশ্যনে পুলিচ অফিচাৰজনৰ বিৰুদ্ধে ল'বলগীয়া ব্যৱস্থা ৰিকমেণ্ড কৰিব পাৰিব। আমাৰ BTCত থকা BTRত থকা এই 5খন জিলাৰ ৰাস্তা ঘাট উন্নয়নৰ কাৰণে আমি গুডউইল প্ৰজেক্ট যোৱাবাৰ 500 কোটি টকাৰ দিছিলোঁ। আজি আমি নতুন আৰু এটা প্ৰজেক্ট BTRত আৰম্ভ কৰিব খুজিছোঁ, মুখ্যমন্ত্ৰীৰ গুডউইল প্ৰজেক্ট। এই প্ৰজেক্টৰ অধীনত এই বছৰ ৰাস্তা ঘাট বনাবৰ কাৰণে BTRে অতিৰিক্ত 250 কোটি টকা পাব আৰু অহা বছৰ তেওঁলোকে আৰু অতিৰিক্ত 250 কোটি টকা পাব। কিন্তু ইয়াৰ এটা চৰ্ত হ'ল যে 10 কিলোমিটাৰৰ তলত কোনো ৰাস্তা হ'ব নোৱাৰিব। দলং হ'ব পাৰিব, কিন্তু ৰাস্তা হ'ব লাগিলে 10 কিলোমিটাৰ লাগিব। এতিয়া 10 কিলোমিটাৰ বুলি কওঁতে কোনোবা এটা 9 কিলোমিটাৰ হ'লে এইটো বেলেগ কথা। তাৰমানে আমি এইটো বুজাইছোঁ যে মুখ্যমন্ত্ৰীৰ গুডউইল প্ৰজেক্টৰ অধীনত আমি অতি কমেও 50টা ৰাস্তা আমি BTRত বনাম। 50টা ৰাস্তাত যদি 1 কোটিকৈ গ'ল 50 কোটি হ'ল, কিন্তু 10 কিলোমিটাৰৰ ৰাস্তা হ'ব।
টোটেল 500 ক্ৰ'ৰ্ছৰ আমাৰ ৰাস্তা হ'ব আৰু 500 কিলোমিটাৰ আমি ৰাস্তা বনাব পাৰিম। যদি দলং বনাই তেতিয়াহ'লে কম হ'ব। গতিকে আজি আমি BTRৰ বাবে এই গুডউইল প্ৰজেক্টটো আমি অনুমোদন জনাইছোঁ। 250 কোটি টকা এই বিত্তীয় বৰ্ষত পাব, 250 কোটি টকা তেওঁলোকে অহা বিত্তীয় বৰ্ষত পাব। ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগে এই প্ৰকল্প ৰূপায়ণ কৰিব BTR প্ৰশাসনৰ সহযোগত। আজি আমাৰ কেবিনেটত মুখ্যতঃ এইকেইটা সিদ্ধান্ত লোৱাৰ উপৰিও অসম বিধানসভাৰ আগন্তুক অধিৱেশন সম্পৰ্কে কেবিনেটত আলোচনা হয় আৰু তাৰ লগে লগে অহা 24 আৰু 25 তাৰিখ কাজিৰঙাত আমাৰ মন্ত্ৰী বিষয়া এই সকলোবিলাক লগ লাগি এটা 3দিনীয়া চিন্তন শিবিৰ অনুষ্ঠিত হ'ব। সেই শিবিৰ সম্পৰ্কেও আমি আলোচনা কৰোঁ, কাৰণ 3 দিন আমাৰ বিষয়াসকল মন্ত্ৰীসকল একেলগে আমাৰ কাজিৰঙাত থাকিব আৰু চৰকাৰৰ ভিছন সম্পৰ্কে তেওঁলোকে আলোচনা কৰিব আৰু বহুকেইজন বিশেষ ব্যক্তি আহিব যিসকলে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত হৈ থকা ঘটনা প্ৰবাহৰ বিষয়ে আমাক অৱগত কৰিব যে কোন ৰাজ্যত কি ভাল স্কিম চলিকৰণ কৰিব পাৰে বা অসমৰ গোটেই যিটো বিকাশৰ যাত্ৰা তাত আমি কেনেকুৱা ধৰণৰ ইনোভেশ্যন আনিব পাৰোঁ সেই বিষয়ে আমাৰ চিন্তন শিবিৰত আলোচনা হ'ব। মন্ত্ৰী আৰু অফিচাৰসকল চিফ ছেক্ৰেটাৰীৰ পৰা 24 তাৰিখে আৰম্ভ হ'ব, 25-26 ই চলিব। ইয়াতে আমি বিভিন্ন কৰ্ণাটকৰ ৰেভিনিউ কমিশ্যনাৰক মাতিব খুজিছোঁ, নীতি আয়োগৰ CEOক মাতিব খুজিছোঁ, কাৰণ কৰ্ণাটকৰ ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যনটো খুব ভাল। GSTৰ ক্ষেত্ৰত গুজৰাটৰ টেক্স কমিশ্যনাৰক মাতিব খুজিছোঁ। অৰ্থাৎ বিভিন্ন থিমেটিক পইণ্টৰ ওপৰত ভাৰতৰ যিবিলাক ৰাজ্য সফল হৈছে তেখেতসকলক আমি মাতি তেখেতসকলৰ পৰা আমি কিছু জ্ঞান আহৰণ কৰিম আৰু তাৰ লগে লগে আমাৰ এটা ভিছন এটাও আমি প্ৰস্তুত কৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই চিন্তন শিবিৰ অনুষ্ঠিত কৰিবলৈ আমাক নিৰ্দেশ দিছিলে প্ৰতিখন BJP শাসিত ৰাজ্যত, আৰু আমি এই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ অনুকৰণ কৰি প্ৰথম চিন্তন শিবিৰখন আমি অনুষ্ঠিত কৰিম কাজিৰঙাত। আৰু ঠিক সেইদৰে বছৰত এবাৰ বা বছৰত দুবাৰ এই চিন্তন শিবিৰ অনুষ্ঠিত হৈ থাকিব, যাতে আমাৰ অফিচাৰ আৰু মন্ত্ৰীসকলৰ মাজত ডিষ্টেঞ্চ নাথাকে, সকলোৱে যাতে আমি বুজিব পাৰোঁ যে এটা উদ্দেশ্যত আমি কাম কৰি গৈ আছোঁ। নহ'লে এটা বছৰ হ'লেতেন এতিয়া মোৰ টাৰ্গেট আছে যে মই ইয়াৰ টাৰ্গেট শব্দটো কৰা নাই আৰু গৈ থাকিব আৰু প্ৰতিদিনে শুনি গৈ থাকিব আৰু টাৰ্গেট শব্দটো আৰু কিয় কওঁ, কাৰণ পৰীক্ষাৰ ৰিজাল্ট, হাইকোৰ্টৰ কেছ এইবিলাকতো লগত আনুষংগিক চলি থাকে, কিন্তু আমি আমাৰ কাম চলাই গৈ থাকিম। মোৰ মতেদি খুব বেছি যদি হাইকোৰ্টৰ কেছ নহয় 4 মাহ 5 মাহ লাগিব গোটেই প্ৰক্ৰিয়াটো শেষ কৰি। 22তো হ'ব পাৰে, 23 জানুৱাৰীটো হ'ব পাৰে, 23 ফেব্ৰুৱাৰীটো হ'ব পাৰে, গতিকে যিমান সোনকালে হয় আৰু। অৰুণোদয় আঁচনিৰ ওপৰত আজি আমাৰ কেবিনেটত আৰু এটা আলোচনা হয় যে যিটো অৰুণোদয় মাহ চলি আছে, এই অৰুণোদয় মাহত 2000 ব্যক্তিয়ে ইতিমধ্যে অৰুণোদয় স্বইচ্ছাই এৰি দিছে। প্ৰায় 62,000 ব্যক্তি অৰুণোদয় যোগ্য নহয় বুলি ষ্টুডেণ্ট বা NCC কেডেটসকলে ৰিপৰ্টিং কৰিছে। অহা 20 ছেপ্টেম্বৰৰ ভিতৰত এই অৰুণোদয় মাহৰ সামৰণি হ'ব। সামৰণি হ'লে আমি গম পাম যে কিমান মানুহক আমি আৰু অৰুণোদয় দিব নালাগে। তাৰ পৰিপ্ৰেক্ষিতত আমি নতুন অৰুণোদয় হিতাধিকাৰী সোমাব পাৰিম 6 লাখ বাজেটত, আৰু 1 লাখ যদি বাদ পৰি যায় ধৰি লৈছোঁ 7 লাখ লোকক সোমোৱাৰ প্ৰক্ৰিয়াটো আমাৰ আৰম্ভ হৈ যাব। 10 অক্টোবৰৰ পৰা তেখেতসকলে তেওঁলোকৰ পাবলগীয়া পুঁজিটোও বাঢ়িব। আৰু এটা আমি এটা চিন্তা কৰি আছোঁ
যে আধাৰ কাৰ্ডৰ লগত যেতিয়া আমি ৰেচন কাৰ্ডসমূহ সংযোজিত কৰিলোঁ, দেখা গ'ল যে 50 লাখ আমাৰ হিতাধিকাৰী আধাৰ কাৰ্ডৰ লগত সংযোজিত হ'ব অহা নাই। ইয়াৰ মূল কাৰণটো হ'ল কিছু লোকৰ মৃত্যু হ'ল, কিছু ছোৱালী হয়তো বিয়া হৈ গ'ল, আৰু দুৰ্ভাগ্যজনকভাৱে এইটো ক'ব লাগিব যে কিছু ভুৱা হিতাধিকাৰীও আছিল। এতিয়া কিমান 50 লাখৰ ভিতৰত কোনটো কিমান ধৰিব আজি টান হ'ব, এটা সময়ত হিচাপটো ওলাব। গতিকে এই 50 লাখ বেনিফিচিয়াৰী আমাৰ ছেভিংছ হ'ব এনেকুৱা এটা ধাৰণা দেখা গৈছে। এইখিনি ছেভিং হোৱাৰ লগে লগে আমি আৰু 50 লাখ নতুন বেনিফিচিয়াৰীক আমি নেশ্যনেল ফুড ছিকিউৰিটি আইনৰ অধীনত আমি আনিব পাৰিম। অৰুণোদয় পালে 1 লাখ চাকৰি পাব, 50 লাখ নতুন মানুহে আকৌ বিনামূলীয়া চাউল পাব। গতিকে এই গোটেই কথাবোৰ আজি আমি কেবিনেটত আলোচনা কৰিলোঁ, আৰু মই ভাবোঁ যে আমি যিটো এটা হয় 22 ছেপ্টেম্বৰত আমি প্ৰায় 12,000তকৈও অধিক নিবনুৱা যুৱক যুৱতীক নিযুক্তি দিম। আজি মই বিটিআৰত দতমাত যাওঁতে ডেকা ল'ৰাসকলে মোক সুধিছে যে কামাণ্ডো বেটেলিয়নৰ ৰিজাল্ট কেতিয়া দিব। 15-16 তাৰিখৰ পৰা ৰিজাল্টবিলাক দিয়া আৰম্ভ হ'ব, আৰু 22 তাৰিখে আমি আৰু 12,000 অলপ বাঢ়িব, 12,000 নতুন যুৱক যুৱতীক আমি নিযুক্তি দিম, আৰু এইবিলাক 100% গভৰ্ণমেণ্ট জব। 30,000 আমি দি উঠিলোঁ, 12,000 আমি দিম, অৰ্থাৎ 42,000। আৰু 30,000ৰ লিখিত পৰীক্ষা হৈ গ'ল, যিটো পৰীক্ষা চলি আছে তাৰ ৰিজাল্টটো দিব। গতিকে 1 লাখ নিযুক্তিৰ দ্ৰুত গতিত আমি আগবাঢ়ি আছোঁ। 23 তাৰিখে 22ত আমাৰ 12,000 চৰকাৰী নিযুক্তি হ'ব। 23 তাৰিখে 4,500 জলমিত্ৰক আমি নিযুক্তি দিম। কিন্তু এই জলমিত্ৰসকলক আমি 1 লাখ নিযুক্তিত ৰখা নাই, কাৰণ তেওঁলোকে ভলেণ্টিয়াৰী কাম কৰিব, 6,000 টকা মাহত দৰমহা পাব। তেওঁলোকক কিন্তু আমি 1 লাখ নিযুক্তিটোত ৰখা নাই, এইটো 1 লাখ প্লাছ, কাৰণ তেওঁলোকক আমি সম্পূৰ্ণ নিযুক্তি বুলি ক'ব নোৱাৰোঁ। গতিকে 12,000 23 তাৰিখে নিযুক্তি হ'ব, 22ত 23ত 4,500 জলমিত্ৰ নিযুক্তি হ'ব। কিন্তু মই আকৌ কৈছোঁ যে জলমিত্ৰসকলক আমি 1 লাখৰ ভিতৰত ৰখা নাই, 12,000টো 1 লাখৰ ভিতৰত হ'ব। এইটো এটা অতিৰিক্ত বোনাছ হৈ যাব, আৰু এই বিষয়ে আজি আমাৰ কেবিনেটত আলোচনা হয়। আৰু বাকী খালী থকা পদসমূহ পূৰণৰ বাবেও আমি আৰু এটা 10,000 পোষ্টৰ এডভাৰটাইজ দিবৰ কাৰণে আমি প্ৰস্তুতি কৰিছোঁ। এইবাৰ বিশেষকৈ এই 10,000 পোষ্টত APDCLৰে 5,000 পোষ্ট থাকিব। এটা নতুন ফৰেষ্ট বেটেলিয়নো আমি গঠন কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ 12 তাৰিখে এটা নিযুক্তি হ'ব, 30,000ৰ ফলাফল বাবে আমি অপেক্ষা কৰিম, আৰু এই অপেক্ষা কৰি থাকোঁতে আৰু 10,000ৰ এডভাৰটাইজ ওলাব। এই পৰিকল্পনাটো আজি কেবিনেটত আলোচনা কৰা হয়, যাতে আমি 1 লাখ নিযুক্তিৰ দিশত আগুৱাব পাৰোঁ। APDCLৰ আৰু আজি আমি কেবিনেটত আলোচনা কৰা নাই, কিন্তু খুব কম সময়ৰ ভিতৰতে যিখিনি আদিবাসী লোক হওক, কোচ ৰাজবংশী লোক হওক, বড়ো জনগোষ্ঠীৰ লোক হওক, ৰায়েটৰ সময়ত ডিছপ্লেচ হৈছিলে, তেওঁলোকৰো এটা আৰ্থিক পেকেজ এটা আমি খুব সোনকালে ঘোষণা কৰিম। তাৰ আলাপ আলোচনা চলি আছে। কিবা আছে লাহে লাহে যি ধৰণে অসমততো প্ৰতিবাদ কৰি থাকিব। প্ৰতিবাদটো কোনেও দেশৰ কাৰণে কৰা নাই, নিজৰ কাৰণেহে কৰি আছে। কোনোবাই কৰিছে নেকি প্ৰতিবাদ যে মই 14 ঘণ্টা জেগাত 16 ঘণ্টা কাম কৰিম? প্ৰতিবাদ সকলোৱে নিজৰ কাৰণে কৰি আছে। গতিকে নিজৰ সমস্যাবিলাক সমাধান কৰিব চৰকাৰখনক অলপ সময় লাগিব। একেদিনাইতো চবকে আমি সমস্যাবোৰ সমাধান কৰিব নোৱাৰোঁ। ৰাইজৰ প্ৰতিবাদ হ'লে লগে লগে কৰিম, নিজৰ প্ৰতিবাদ হ'লে আজি এই মাহত এজন, অহা মাহত এজন, পৰ্যায়ক্ৰমে কৰিব লাগিব। আজি আমি BTR চুক্তি অনুসৰি প্ৰথম 10খন কলেজ প্ৰাদেশিকৰণৰ সিদ্ধান্ত অনুমোদন কৰিলোঁ। নেক্সট পৰ্যায়ত আমি হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাক ল'ম। তেনেকৈ এটা এটাকৈ পৰ্যায় কৰি আমি গৈ থাকিম।
বিভিন্ন পৰ্যায়ত আলাপ আলোচনা চলি আছে আৰু মই ভাবোঁ যে মইতো আশাবাদী জানো অনন্ত মহাৰাজক ধৰ্মীয় গুৰু বুলি মই জানো, কিন্তু অসমৰ ওপৰত যি ধৰণৰ কথা বাতৰি কাকতত প্ৰকাশ হৈছে এই কথাবিলাক মই ভাবোঁ যে ব্যক্তিগত মানুহ এজনৰ কমেণ্টৰ ওপৰত আমি কোনো গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই, কাৰণ এইবিলাক ব্যক্তিগত পৰ্যায়ত বহুত মানুহে বহুত কথা কৈ থাকিব, কিন্তু অসমৰ বিভাজন আৰু সম্ভৱ নেকি আপোনালোকে নিজে কওকচোন। আজি যিমান এইটো কথা ক'ৰ পৰা হ'ব পাৰিব, এইটোতো কেতিয়াও হ'ব নোৱাৰে, কিন্তু কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখনক আমি অসমৰ ভৌগোলিক সীমাৰ ভিতৰতে আমি শক্তিশালী কৰিব লাগিব। মোৰ মনত ইমানো ইচ্ছা আছে যে BTRক বাদ দি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদক অলপ মাটিৰ লেণ্ড ৰাইটছো আমি দিব লাগিব, যাতে তেওঁলোকে খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে। BTRটোতো BTRে চালে, BTRক বাদ দি অবিভক্ত গোৱালপাৰা জিলাৰ যিবিলাক স্থান আছে তাৰ ৰাভা কাউন্সিলৰ জেগাত ৰাভাসকলক আৰু বাকী জেগাত কোচ ৰাজবংশী বা কমতাপুৰ স্বায়ত্তশাসিত পৰিষদক আমি ভূমিৰ ওপৰতো অধিকাৰ দিব লাগিব। গতিকে আমাৰ লক্ষ্য হ'ল কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ, BTR, ৰাভা স্বায়ত্তশাসিত